ন্যায়ৰ বাবে আৰু অসমৰ জনতাই কিমান চিঞৰিব, ভাগৰি পৰিছে সকলোৱে। অসমৰ জনতাই পাহৰা নাই সেই অভিজিত নীলোৎপলৰ কথা, অসমৰ জনতাই পাহৰা নাই সেই জোনমণি ৰাভাৰ কথা। এইবাৰ আকৌ জুবিনদাৰ ন্যায়ৰ বাবে চিঞৰি চিঞৰি ভাগৰি পৰিছে অসমৰ জনতা, কিন্তু ন্যায় কোনে দিব? বহুতো কণমানি ছোৱালীক বলৎকাৰ কৰি হত্যা কৰি পেলোৱা হৈছিল। সেই কণমানি ছোৱালীকেইজনীৰ পৰিয়ালে বাৰু ন্যায় পালেনে? সেই কৰবাত চাগে অভিজিত নীলোৎপল আৰু জোনমণি ৰাভাৰ আত্মাই ৰৈ আছে কেৱল ন্যায়ৰ বাবে। কৰবাৰ গছৰ তলিত চাগে সেই জুবিনদাৰ আত্মাও ৰৈ আছে কেৱল ন্যায়ৰ বাবে। সেই জোনমণি ৰাভাৰ মাকে চিঞৰি চিঞৰি কান্দিছিল, মোৰ ছোৱালীজনীক ন্যায় দিয়ক, কিন্তু জোনমণি ৰাভাৰ মাকৰ কথা বুজিবলৈ কোনো চেষ্টাই নকৰিলে। সেই অভিজিত নীলোৎপলৰ পৰিয়ালে সেই ঘটনাৰ কথা ভাবি আজিও কান্দি আছে, কিন্তু কাৰোবাৰ জানো সময় আছে খবৰ ল'বলৈ? গৰিমা বৌ যেন কান্দি কান্দি ভাগৰি পৰিছে, সেই গৰিমা বৌৰ মুখৰ সেই হাঁহিটো আৰু যেন কেতিয়াও ঘূৰি নাহে। এইবাৰ বহাগত হয়তো নাহৰ ফুলিব, কিন্তু সেই বহাগৰ বতৰত সকলোৰে মনত কেৱল এটাই প্ৰশ্ন জাগি উঠিব, জুবিনদাই ন্যায় কেতিয়া পাব? শিল্পী জগতত হয়তো জুবিনদাৰ দৰে গীত কোনেও গাব নোৱাৰে, সেই শিল্পী জগতত হয়তো জুবিনদাৰ দৰে গীতৰ সেই আমেজ আনৰ গীতত কেতিয়াও পোৱা নাযাব। সেই জুবিনদাৰ বাবে হয়তো বহাগৰ প্ৰত্যেকখন মঞ্চত এগছি চাকি জ্বলিব, কিন্তু আপুনি ন্যায়ৰ বাবে আৰু এখোজ আগুৱাই আহিবনে? জুবিনদাৰ ন্যায়ৰ বাবে যিদৰে সাধাৰণ জনতাই চিঞৰি চিঞৰি মাতিলে, ঠিক সেইদৰে শিল্পী সমাজে কিয় বাৰু এষাৰ মাত লগাব নোৱাৰিলে? সেই গৰিমা বৌ চাগে ঘৰৰ এটা কোণত বহি জুবিনদাৰ ফটোবোৰ চাই আছে, নিজৰ মানুহজনলৈ বৰকৈ মনত পেলাইছে। সেই গৰিমা বৌ ভাত খাইছে নে নাই সেয়া খবৰ ল'বলৈ চাগে আজি গৰিমা বৌৰ কাষত কোনো নাই। সেই জুবিন ক্ষেত্ৰ আজি লাহে লাহে ধুঁৱলি কুঁৱলী হৈ পৰিছে। এনেকৈয়ে বাৰু হেৰাই যাব নেকি আমাৰ হিয়াৰ আমঠু জুবিনদা? মানুহ আপুনি বহুত পাব, কিন্তু শিল্পী জগতত এজন সাহসী মানুহ আপুনি আৰু কেতিয়াও নাপায়। আজি অসমৰ জনতাৰ মনত কেৱল এটাই প্ৰশ্ন, যদি জুবিনদাই ন্যায় নাপায় তেন্তে সাধাৰণ মানুহবোৰে বাৰু ন্যায় কেনেকৈ পাব? আপুনি আপোনাৰ পৰা যি মতামত দিব বিচাৰে কমেণ্ট বক্সত নিশ্চয় লিখিব বুলি আশা কৰিলোঁ। ধন্যবাদ।